কি কি ছোৱালী পাবলৈ মনে মা চাবলৈ মন যাবলৈ হেৰি এই মানুহটো যে পৰা আৰু দেই মোৰ কথা এটাও নুশুনে হেৰি মই আপোনাক মাতি আছিলো না ইয়াত কি কৰি আছে হে তুমি পাকঘৰত খানাহে বনাই আছিলা আপোনাক মই মটৰ 1 কেজি আনিবলৈ কৈছিলো নহয় মটৰ মই অফ কৰিলো নহয় তেতিয়া ৰাম এই মানুহজনৰ পৰা আৰু শান্তি নাই মোৰ চশমাযোৰো ইয়াতে পৰি আছে হেৰি আপুনি মটৰ 1 কেজি মাৰ্কেটৰ পৰা আনক দে চাহ পানী মই চাহ তাহ দিয়াই খালো কি বকিছে নিজেও গম নাপাইছে কমলা চাহ একাপ আনাচোন হেৰি লওক উঠক হেৰি উঠক ভালেই কৰিলা ভালেই কৰিলা এয়া লওক চাহ কাপ লৈ আনিছো এয়া লওক খাব দেই ধুনীয়া আৰু কেনেকুৱা হৈছে ক'ব একদম তোমাৰ লেখীয়া বজাৰৰ পৰা ৰঙালাও এটাকে লৈ লওঁচোন খাবলৈ বৰ মন গৈছে সেই মানুহটো পাও কি কৰিম কি মই কৈছো যে বজাৰৰ পৰা ৰঙালাও এটা লৈ লওঁকে চিপছৰ দাম 5 টকা হে ভগৱান তুমি মোক এটা কাম কৰি দিব পাৰিবা কি কাম মোৰ আজি ৰঙালাও খাবলৈ মন গৈছে মই যিটোকে কৈছো সেইটোকে কৈছে দেখোন তুমি বজাৰৰ পৰা ৰঙালাও লৈ আহিবা কাপ প্লেটটো লৈ যোৱাচোন কাপ প্লেট নহয় কাপ প্লেট কাপ প্লেটটো লৈ যোৱাচোন আৰু আপুনি যে কৈছিলে ৰঙালাও আনিবলৈ বজাৰলৈ মই নেযাওঁ মোৰ গোটেই কোপাই জোকাই তুমি বন্ধন গোটলৈ নাযাবা জানো বন্ধন গোট নাই নহয় মোক গোটহে আছে ইভাগে গোটলৈ যাম বাৰু কিন্তু মই নেযাওঁ মোক জোকাই একো নহয় মই বাহিৰলৈ নাযাওঁ মোক বাহিৰলৈ গ'লে চবে জোকায় তুমি তাক এঠাপৰ দি নিদিলা কেলে মই পইচাৰ কাৰণটোৱে তাৰ মানে আপুনি মোক সেইটো কাৰণে পঠিয়াইছিলে নহয় চোৱা তুমি তেনেকুৱা দুষ্ট মানুহক দুখাপৰ দি নিদিলা কেলে মই সেইবোৰ কৰিব নোৱাৰো দেই নহয় চোৱা আজি তোমাক কৰিছে কাইলৈ বেলেগকো কৰিব পাৰে সেইবাবে তুমি চৰ দি থৈ নাহিলা কেলে তেতিয়াহ'লে মই 200 দি থৈ আহিম কাইলৈ যদি কৰে নে মই একদম 200 নহয় মই 300 দিম আৰু এটা কথা নাৰীক যোনে সন্মান কৰিব নোৱাৰে তাৰ এনেকুৱাই দশা আমি এইটো মাত্ৰ চৰিত্ৰহে কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটোৰ কাৰণে যদি নতুন আপোনালোকে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক কৰি দিব আৰু কমেণ্টটো নিশ্চয় জনাব আৰু ভিডিঅ'টো শ্বেয়াৰো নিশ্চয় কৰি দিব চ' আজিলৈ বাই